2023 চনৰ এইচএছ উত্তীৰ্ণ মেধাৱী শিক্ষাৰ্থীলৈ এটা ডাঙৰ খবৰ যে এইবাৰ এইচএছ উত্তীৰ্ণ মুঠ 35,770 গৰাকী ছাত্ৰ আৰু ছাত্ৰীয়ে লাভ কৰিব স্কুটি আৰু এই স্কুটিৰ মেৰিট লিষ্ট অতি শীঘ্ৰেই প্ৰকাশ পাব কিন্তু কত আৰু কেনেকৈ এই মেৰিট লিষ্ট চেক কৰিব লাগে সেয়া আমি আপোনালোকক শেহতে জনাম কিন্তু এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ হৈছে যে ৰাজ্য চৰকাৰে এইবাৰ বিতৰণ কৰিব মুঠ 35,770 খন স্কুটি 35,770 খন স্কুটি বিতৰণ কৰিব আৰু আপোনালোকে জানে যে উচ্চতৰ মাধ্যমিকত এইবাৰ 60% নম্বৰেৰে উত্তীৰ্ণ হোৱা ছাত্ৰী আৰু 75% নম্বৰেৰে উত্তীৰ্ণ হোৱা ছাত্ৰক প্ৰদান কৰা হ'ব স্কুটি মুঠ 30,203 গৰাকী ছাত্ৰীয়ে লাভ কৰিব এই স্কুটি ঠিক একেদৰে 5,567 গৰাকী ছাত্ৰক প্ৰদান কৰা হ'ব এই স্কুটি এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ যে মাইগভ আসামৰ তৰফৰ পৰা এই তথ্য সদৰি কৰা হৈছে আপোনালোকে এতিয়া স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এই নটিছটো যে নটিছটোত এই তথ্য প্ৰকাশ পাইছিল আৰু প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডক্টৰ বাণীকান্ত কাকতি উৎকৰ্ষ বঁটা হিচাপে প্ৰদান কৰা হ'ব এই উপহাৰ আৰু আপোনালোকে www.hsc.assam.gov.in এই ৱেবছাইটত মেৰিট লিষ্ট বা মেধাৰ তালিকাটো লাভ কৰিব শৈক্ষিক প্ৰতিযোগিতা বৃদ্ধি আৰু বালিকা শিক্ষাক উৎসাহিত কৰাৰ লক্ষ্যৰে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বা চৰকাৰে এই উপহাৰসমূহ বিতৰণ কৰিছে আপোনালোকে এই খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব যে ৰাজ্যত এইবাৰ মুঠ 35,770 গৰাকী ছাত্ৰ আৰু ছাত্ৰীয়ে লাভ কৰিব স্কুটি যাৰ ভিতৰত 30,203 গৰাকী ছাত্ৰীয়ে এইবাৰ স্কুটি লাভ কৰিব আনহাতে 5,567 গৰাকী ছাত্ৰই লাভ কৰিব এই স্কুটি আৰু এই স্কুটিৰ মেৰিট লিষ্ট শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ পাব